অমিতা গছত অমিতা গছত সৰু থাকোঁতে হুপি হুপি খাওঁ হুপি হুপি খাওঁ মৌজাদাৰৰে মোৰে দুচকুত হেমামালিনী নহয় বুঢ়ী হ'ল এতিয়া হেমামালিনী আমি লিখোঁতেও বুঢ়ী হৈছিলে ঘৰত কিন্তু এতিয়াতো 80 বছৰ নাই হ'ল গতিকে এতিয়া তেওঁক লৈ নাগাওঁ আৰু বেয়াও পাব পাৰে নহয় যদি শুনি পাই কেনেকৈ এতিয়া কাক লগাম বাৰু চানি লৈ হ'ব চানি লৈ বুঢ়ী আচ্ছা মোক কাক ভাল লাগে মই গাওঁ নে মোক কাক ভাল লাগে আজিকালি নতুন মৌজাদাৰৰে মোৰে দুচকুত অনুৰা ফতেহী জুমি জুমি চাওঁ জুমি জুমি চাওঁ বঢ়িয়া আৰম্ভ কৰিছোঁ অমিতা গছৰ ফুপুলা ঠাৰি সৰু থাকোঁতে কাটি লৈ বিৰি হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ হুপি হুপি খাওঁ মৌজাদাৰৰে তই জীয়ৰী মোৰে দুচকুত হেমামালিনী জুমি জুমি চাওঁ জুমি জুমি চাওঁ জুমি জুমি চাওঁ জুমি জুমি চাওঁ